10 টাকা দাম বহুত কাম 10 টাকাত কি পায় 40টা পিং মোটা 10 টাকাত পায় রিভারেল দিল্লি কোম্পানি বাম্পার অফার লোৱা ছোৱালী মাইকী মানুহ প্ৰত্যেকে দৰকাৰী বস্তু 40টা পিং পাইছে মাত্ৰ 10 টাকাত কোম্পানি বাম্পাৰ অফাৰ ৰিভাৰেল দিল্লী কোম্পানি বাম্পাৰ অফাৰ যিকোনো দোকানত কিনক আপুনি 10টা পিং 500 বা 10 টকা দিব লাগে কিন্তু মোৰ তাত 40টা পিং পাইছে ৰিভাৰেল কোম্পানিৰ মাত্ৰ 10 টকা এতিয়া মাইকী মানুহে কিহত মাৰিব মাইকী মানুহ ল'ৰা ছোৱালী কাপোৰত মাৰিব 40টা এতিয়া পাইছে লোৱা নাই পিছত ক'ব পোৱা নাই ধুনীয়া হৈছে মতা মানুহৰ নাম মাইকী মানুহৰ কাম আৰু 10 টকাহে দাম 10 টকাত কি পায় 40টা পিং মোৰ তাত 10 টকাত পায় ৰিভাৰেল দিল্লী কোম্পানি বাম্পাৰ অফাৰ লোৱা ছোৱালী মাইকী মানুহ প্ৰত্যেকে দৰকাৰী বস্তু 40টা পিং পাইছে মাত্ৰ 10 টকাত কোম্পানি বাম্পাৰ অফাৰ 10 টকাত পাইছে আপুনি যিকোনো দোকানত কিনিব যাওক 10টা পিং 500 বা 10 টকা দিব লাগে কিন্তু মোৰ তাত 40টা পিং পাইছে মাত্ৰ 10 টকাত ৰিভাৰেল দিল্লী কোম্পানি 10 টকাত পায় ৰিভাৰেল দিল্লী কোম্পানি অফাৰ 10 টকাত পাইছে 40টা পিং পাইছে মাত্ৰ 10 টকাত ৰিভাৰেল দিল্লী কোম্পানি বাম্পাৰ অফাৰ লোৱা ছোৱালী মাইকী মানুহ প্ৰত্যেকে দৰকাৰী বস্তু আপুনি যিকোনো দোকানত কিনক 10টা পিং 500 বা 10 টকা দিব লাগে কিন্তু মোৰ তাত 40টা পিং পাইছে ৰিভাৰেল কোম্পানিৰ মাত্ৰ 10 টকা এইটো মতা মানুহৰ নাম মাইকী